বন্ধু-বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আমি গৈ আছোঁ পথাৰলৈ। এয়া হৈছে বৰমা। আমি আজি সৰিয়হ তুলিবলৈ আহিছোঁ। আপোনালোকে শেষলৈকে আমাৰ ভিডিঅ'টো চাই থাকিব। আৰু আমি এনেকৈ গৈ আছোঁ আৰু পথাৰলৈ বুলি। আৰু এয়া আমি মেইন ৰাস্তাত উঠিমগৈ এতিয়া। আৰু এয়া উঠিলোহি। আৰু এইখন দেখিছেনে, এইখন হায়াৰ ছেকেণ্ডেৰী স্কুল হয় এইখন। আৰু এই পিন্ধি আমি শ্বৰ্ট কাটিং মাৰিবলৈ বুলি এই পিন্ধি যাবলৈ লৈছোঁ। সেইটো বেলিটো ওলাইছেগৈ আৰু দেই, আমি অহা দেখিবি আজি। আৰু আমি এনেকৈ এইখন হায়াৰ ছেকেণ্ডেৰী স্কুল হয়। আৰু আমি শ্বৰ্ট কাটিং মাৰিছোঁ এইফালে। আৰু ইফালে আহি আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে চাই থাকক শেষলৈকে। আৰু এইখন যে দেখিছে, এইখন কমাৰ্চ কলেজ হয়, ঢকুৱাখানা কমাৰ্চ কলেজ। আৰু আমি এতিয়া এইফালে যাম আৰু চাপৰিলৈ। এইখন কমাৰ্চ কলেজ। আৰু আমি এইটো বাটেৰে চাপৰিলৈ আহি আছোঁ। সেয়েহে আমি কেন্দ্ৰীয় স্কুলখন পালোহি। এইখন কেন্দ্ৰীয় ঢকুৱাখানা কেন্দ্ৰীয় আদৰ্শ বালিকা বিদ্যালয়। বালিকা বুলি কোৱাহে হয়, কিন্তু ল'ৰাও পঢ়ে আৰু ল'ৰাও পঢ়ে। সেইখন হৈছে কেন্দ্ৰীয় স্কুল। আৰু এয়া আমি বেছি টাইম নাই আৰু পাবলৈ, হয় নাই? পামগৈ দিয়া আমি এয়া আৰু অকণমান আছে, অকণমান গৈ পামগৈ আৰু এইটো ৰাস্তাৰে গৈ পিনি আপোনালোকে ফাটো বিহু পাবগৈ দেই, শ্বৰ্ট কাটিং ৰাস্তাৰে গৈ ফাটো বিহু চাব পাৰিব। আৰু এয়া আমি দলঙত উঠিমগৈ আৰু দেই, ফাইনেলি দলং পালোহি আৰু ফাইনেলি আমি দলঙৰ মূৰত উঠিলোহি আৰু দেই গাইছ। আৰু অকণমান দেৰি আছে পাবলৈ। এইখনে আমাৰ বলাইঘাটৰ দলংখন। আৰু এই দলংখন পাৰ হৈ মানে এই চাইকেল নৈখন পাৰ হৈ আমি পথাৰ পাম। সেই পথাৰখন ইয়াৰ পৰা দেখি আছে সেইখন। আৰু এই দলংখন আমি পাৰ হৈয়ে পথাৰ পামগৈ আৰু ন মামা? পালোহি আৰু আমি শ্বৰ্ট কাটিং মাৰিবৰ কাৰণে এইপিনে নামি দিম দেই গাইছ। আমি শ্বৰ্ট কাটিং মাৰিছোঁ আৰু ইয়াত ফাইনেলি পালোহি আৰু আমাৰ পথাৰখন। সেইখন চাৰিকৰীয়া নৈ দেই গাইছ, আপোনালোকক দেখুৱাই দিছোঁ আৰু এইজোপা ঔটেঙা গছ, এইজোপা আৰু এইজোপা কফি গছ নেকি? এইজোপা অঁ কফি গছ হয় এইজোপা। আৰু এয়া ভাইটিহঁতক দেউতাই লৈ আহি পাই গ'লহি। আৰু আমি পামগৈ এতিয়া আৰু পাম মানে পালোহি আৰু এখন পথাৰ আৰু জেগা তলি যি সৰিয়হ তলি আমি তাত পাবলৈ বেছি টাইম নাই আৰু এয়া দেউতাই ভাইটিহঁতক লৈ আহিলেগৈ। এয়া চাওক পথাৰৰ পৰিৱেশ, সকলো মানুহ এনেকৈ মৰণা মাৰিছে, মৰণা জাপিছে আৰু চব নিজৰ নিজৰ কামত ব্যস্ত। বতৰটো ইপিনে ডাৱৰীয়া সেমেকা বতৰ, বৰষুণ অহা হেৰি আছে যেন লাগিছে আৰু সম্ভাৱনা আছে দেই বৰষুণ অহা। আৰু ভাগৰ লাগি গ'লগৈ দেই, বহুতখন খোজকাঢ়ি আহিলোঁ। আৰু এইবিলাক মাহঁতে ইয়া হেৰি কৰি আছে, বৰমাহঁতে ৰৈ দিলে। আৰু মই এতিয়া সেইটো আমাৰ জেঠাইহঁতৰ ঘৰলৈ যাওঁ আৰু দেই, কাপোৰ চাপোৰ সলাই লওঁগৈ। তাৰপিছত মই ইয়ালৈ আহি পিনে আপোনালোকক সকলো কি কৰোঁ, কেনেকৈ মানে তুলিও আপোনালোকক চব দেখাই থাকিম। আৰু আজিলৈকে কিন্তু মই সৰিয়হ তুলি মেলি পোৱা নাই দেই গাইছ। এইজনী ভণ্টি আহি আছিলে, আৰু ভণ্টিও যায় জেঠাইহঁতৰ ঘৰলৈ আমাৰ, তাইকো লৈ যাবলৈ বৰষুণ দিয়া দিছে। বৰষুণ পেলালে টুপকে বৰষুণ পেলালে দেই গাইছ। বৰষুণ পূৰা বৰষুণ টুপটুপকৈ পেলাইছে আৰু লিংলিঙীয়া বাটেৰে আমি গৈ আহি জেঠাইহঁতৰ ঘৰত সোমাই লওঁ। তাৰপিছত কাপোৰবোৰ খুলি মাহঁতৰ ওচৰত যাম আৰু এইখিনি দেখিছেনে, এইখিনি চোম গছ, এইখিনি চোম গছ হয়। এইটো ফিচাৰীটো চাওক, পানী শুকালেগৈ আৰু কিন্তু ধেৰ মাছ আছে কিন্তু দেই, পানী শুকালে যদিও বহুত মাছ আছে। আৰু এটা আপোনালোকক বস্তু দেখুৱাইছে চাওক, এইজনী গাহৰি, গাহৰি পোৱালি যদি কেনেবাকৈ গম পাই ন খেদি আহিব কিন্তু দেই আমাৰ কহা এইজনী গাহৰি। পাই পিনি দেখোন ঘৰত মানুহ নাই, এই সৰিয়হ তুলি আছেগৈ গৈ পিনি সিফালে। আৰু ইয়াৰ ঘৰত চাওক, তেওঁলোকৰ ঘৰত ফুল, জেঠাইহঁতৰ ঘৰত ইমান ধুনীয়াকৈ ফুল ফুলি আছে দেখোন চাওকচোন। পাই ইমান ধুনীয়াকৈ আমাৰ মইনাই ফুল লগাই থৈছে, সেয়া তাত ফুল দিছে, ইমান ধুনীয়াকৈ ফুল লগাই থৈছে। আৰু পৰিৱেশটো দেখি ভাল লগাতহে আপোনালোকক দেখুৱাইছোঁ দেই, ইমান ধুনীয়া লাগিছে ন। আৰু এই পথাৰৰ মাজত ধুনীয়াকৈ ঘৰটো যে ইমান ধুনীয়াকৈ ৰাখিছে ফুল। সেইডোখৰত আছেগৈ গৈ, সেইডোখৰত আৰু মাতিছোঁ আহিব এতিয়া ৰ'ব আপোনালোকক দেখুৱাই। কাপোৰ চাপোৰ সলাই পিনি এয়া আহিলোঁ মাহঁতৰ ওচৰলৈ। ইয়াত দেউতাই মৰণা ঘূৰাই আছে আৰু এজনী মা সেয়া পানী চাহ অকণমান দিব লৈছে। আৰু সিফালে সেয়া খুৰা খুৰীহঁতে মৰণা আৰম্ভ কৰিলে ঘূৰাবলৈ। আৰু পথাৰখনৰ চাৰিওফালে চাওকচোন কিমান ধুনীয়া পৰিৱেশ নহয়নে? ভাল লাগে এনেকুৱা পৰিৱেশবিলাক। আৰু মই কিন্তু আগে পিছে সৰিয়হ তুলি পোৱা নাই দেই, আজি ফাৰ্ষ্ট টাইম আহিছোঁ সৰিয়হ তুলিলে। আৰু এইখন চাই লওক আপোনালোকে, দেউতাই মৰণা খুৱাই আছে। আৰু সিফালে সেয়া খুৰা খুৰীহঁতে, কি ধুনীয়া পৰিৱেশ নহয়নে? আৰু তাৰপিছত এয়া সৰিয়হ তুলিবৰ কাৰণে আমি আহিলোঁ বমাই মায়ে যিহেতু মায়ে দেউতাই লাগি পিনি মৰণা ঘূৰাই আছে, আৰু বমাই মই এয়া সৰিয়হ তুলিবৰ কাৰণে আহিলোঁ। এতিয়া এয়া আধা তুলি থোৱা আছে আৰু আমি এইখিনি থকাখিনি তুলিম আৰু ভণ্টি পেটুলি সৰিয়হ তুলিছে, পূজালীটোও থ'ব নাজানে দেই। এইফালে চাই দে আৰু বৰ ধুনীয়া লগা নাই। এনেকৈ তুলি থাকোঁতে মইনা আহিলে, মানে জেঠাই ছোৱালী, তাই আহি পিনি এনেকৈ ভিডিঅ' কৰি থ'লে, মই গমেই নাপাওঁ।
তাৰপিছত পিছত ভিডিঅ'টো দিওঁতেহে মই গম পাইছোঁ তাই মোক মনে মনে ভিডিঅ' কৰি ৰাখিছিলে। তাৰপৰা কৈ আছে আৰু এনেকৈ তুলিব পৰা নাই। তাৰপিছত সেইজনীয়ে তাই আৰু তাৰপিছতে এনেকৈ তুলি মেলি লৈ আছোঁ। তাই ৰৈ আছে, মই মানে কমলা টেঙা লৈ গৈছিলোঁ যে, তাই কমলা খাম বুলি কৈ ৰৈ আছে আৰু। তাৰপিছত তাই এনেকৈ উৎপাত কৰি থকা দেখি পিনি আমিও গ'লোঁ কমলা খাওঁগৈ বুলি কমলা খাই ল'বলৈ বুলি গ'লোঁ। আৰু তাৰপিছতে কমলা গুচাই মেলি কমলা খাইছোঁ আৰু। কমলা মানে দেউতা পৰশুৰাম কুণ্ডলৈ গৈছিলে, তাৰপৰা কমলা লৈ আহিছিলে আৰু মই বোলো ঘৰত নাখাওঁ, পথাৰত খাই ভাল লাগে যিহেতু টেঙা, আৰু পথাৰলৈ বুলি মায়ে আগতীয়াকৈ আহিছিলে, মায়ে লৈ আহিছিলে। তাৰপিছত এনেকৈ মাহঁত মোনাত লাগি আছে, পূৰা উখোন মাৰি আছে। আৰু আমি কমলা টেঙা জুতি ল'ম এতিয়া। চকুলীয়া খাবলৈ নহ'ল কাৰণ মানুহ বহুত আছে যে, এনেকৈ এপিচ দুপিচকৈ জালে যিমান পইচা আৰু সিমান তেনেকৈ ভাগ কৰি খালোঁ আৰু। কাৰ কমলা প্ৰিয় হ'ব দেই, মোৰ কিন্তু সাংঘাতিক টেঙা প্ৰিয়, কমলাই হওক বা যিয়ে বগৰী আম যিয়ে নহওক। আৰু এইফালে মই কচু জ্বলা বনাই আছোঁ, আৰু সেইফালে সেই খুৰাজনে মাংস বনাই আছে। আজি খাম আৰু পথাৰত। আৰু চাওকচোন মই এনেকৈ বনাই আছোঁ, গমেই নাপাওঁ মোক কেনেকৈ ভিডিঅ' কৰি ৰাখিছিলে বনাই থকা, আৰু মই যে মোক ভিডিঅ' কৰি আছে মই গম নাপাওঁ দেই। কচু বনালোঁ এনেকৈ কাটি মেলি দি, ভাল লাগিলে। আৰু এনেকৈ গোটেইখন মিলি এসাঁজ খালে কিবা এটা ভাল লাগে নহয় জানো। পথাৰত মানুহে কেইটামানেই হওক আৰু এনেকৈ ফাইনেলি আমি এনেকৈ চবেই বহি পিনি এনেকৈ, মই কিন্তু কলপাতত খাইছোঁ দেই, আৰু চবেই এনেকৈ গোট খাই পিনি ভাত খালোঁ। গোটেইখন গোট খালে, এয়া দেউতাই মা, সেয়া জেঠাই, সেইজনী মেৰি, ভাইটি, পথাৰত কলপাত খাই ভাল লাগে। খাই দিয়া হ'ল। এয়া মোৰ দেখিছে নাই, মই কিন্তু কলপাতত খাইছোঁ দেই। আৰু এইটো দেউতা গামলাত খাইছে ডাঙৰ, আৰু মায়ে চাওকচোন সৰু গামলাত খাইছে। কচু জ্বলা কেনেকুৱা হৈছে কওক। এই কাঁচকলৰ ভাজি গিলাচ আছে নি? আমাৰ দেহাই গিলাচ লৈ আহিব নোৱাৰিলি। বন্ধাকবি ভাজিছিলোঁ আমাৰ এটা আছে আকৌ পানী নল'লি পাছত লাগি ধৰিছে এইটো লৈ আনি ল'বি। আৰু চাওকচোন আমাৰ দেউতা ডাঙৰ গামলা আৰু মা সৰু গামলা, মই কৈছিলোঁ যে কিমান ভাল লাগিছে চাওক। আৰু এইবোৰ স্মৃতিৰ কাৰণে থৈ দিলোঁ দেই। এয়া দুইটা মা দেউতাই সৰু গামলা ডাঙৰ গামলাত খাইছে, আৰু এইবিলাক ভাল লাগে। আৰু খাই বৈ এয়া ফিনিছ, চবেই তামোল চামোল খাইছে, মইতো তামোল নাখাওঁৱেই। আৰু এনেকৈ খাই বৈ আমি উঠি পিনি আকৌ নিজৰ কামত লাগি গ'লোঁ। আৰু সেইফালে তেওঁলোক গ'লেই সেয়া মৰণা ঘূৰাবলৈ। আৰু আমিও আহি পিনি সৰিয়হ তুলি আছোঁ, বৰমাই গান গাইছে, আপোনালোককো মই শুনাই দিলোঁ দেই ভিডিঅ' কৰি। তোমাক ভালে পোৱা কোন বৰ্তমান, চতে গৈয়ে অকমান, বহাগে পালেহি অকমান, ফুলিলে ভেবেলি লতা অকমান, তোমাক ভালে পোৱা মই বৰ্তমান। পুৰা বমাই গান গাই তুলি আছে দেই গাইছ, আপোনালোককো অকণমান শুনাই দিলোঁ আৰু। বন্ধু বান্ধৱীসকল, সেইটো বেলিটো দেখিছেনে? বেলি ডুবিলে আৰু আমিও এয়া সৰিয়হ তুলি আছোঁ দেই, আপোনালোকো দেখুৱাই দিলোঁ। আৰু কিমানখিনি তুলিলোঁ চাওকচোন আপোনালোকে। সেয়া এইবোৰ তুলি আহিলোঁ, আৰু এইটো আপোনালোকক ভাল দৃশ্য এটা দেখুৱাই দিছোঁ। এয়া সৰিয়হ তুলি আছোঁ দেই। আমাৰ এনেকৈ জ্বলাই দিছে সেইবিলাক সৰিয়হৰ বাকলি জ্বলাই দিছে আৰু এয়া। আৰু আমিও এইখন হেৰি কৰি সেয়া যাম, আন্ধাৰ হ'বলৈ হ'ল আৰু আমিও যামগৈ। আৰু মায়ে মোনা মাৰি আছে, মাৰি হোৱাই নাচালি আছে। আৰু এইখিনি থাকিলে গোটেইখিনি এইবোৰ ভাল নহ'লে সৰিয়হবোৰ ভাল নহ'লে, এইবোৰ আছেই আৰু 5 দিনমান লাগিব চাগে এইখিনি এইবিলাক তুলিবলৈ, এইবিলাক আছেই তুলিবলৈ মাজে মাজে। আৰু আজি আমি এইখিনি তুলিলোঁ। মামা দেৰি হ'লগৈ, আন্ধাৰ হ'লগৈ, যাব হ'ল আৰু আমি এতিয়া ঘৰাঘৰিলৈ যাওঁগৈ ন, ঘৰাঘৰি যাওঁ ঘৰত যাওঁগৈ। আন্ধাৰ হ'ল কিন্তু এই ফোনটো এনেকৈ সেইকণতে পোহৰ লাগিছে। কিন্তু এয়া আপোনালোকক মই বেক কেমেৰা কৰি দেখুৱাই দিছোঁ ৰ'ব, চাওক এই আন্ধাৰ হ'ল। আৰু এই আমাৰ সেইপিনে পোহৰ আছে, এইপিনে আন্ধাৰ হ'ল। আৰু আমি ঘৰাঘৰি যাওঁ, হাত ভৰিবিলাক দিলোঁ, হাতৰ অৱস্থা চাওক, এখন হাত এইবোৰ ঢৌ উঠি গ'লগৈ চাব দেই, এই হাতত ঢৌ উঠি গ'ল।
এখন হাত সৰিয়হত অকল এইখনতে নহয় এইখন হাতো হাতৰ অৱস্থা সৰিয়হ তুলি আৰু মানুহবোৰ ঘূৰা ঘূৰি গৈছেগৈ আৰু দেই ঘূৰা ঘূৰি গৈছেগৈ আমি এতিয়া জেঠাইহঁতৰ ঘৰলৈ গৈ লওঁ গৈ পিনি ভৰি হাত মুখ হাত ধুই ঘৰলৈ যামগৈ আৰু বাই বাই